হেল্ল' এভৰিৱান ৱেলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আজি আমি মাৰ্কেট মানে আজি বজাৰ চজাৰ কৰিব গৈছোঁ অলপ, আৰু ইয়াত গাড়ীতে পূৰা বেছি ভিৰ হৈ আছে, তো সেইকাৰণে মাতষা অলপ কমকৈও শুনিব পায়। আৰু আমাৰ পিছত বহুতখিনি ছোৱালী আহি আছে, আকৌ নেদেখিবও পায়, অলপ চলপকৈ পূৰা লানি ৰাতি আহি আছে। আজি ছানডে হয়, তো আজি বজাৰ চজাৰ কৰিবলৈ চব ভিডিঅ' চাই থাকোঁ। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ, বহুত বেছি ভাগৰ লাগিছে। অনুভৱটো কৰ ৰ'দত অনুভৱ বহুত বেয়া অনুভৱ কৰা ৰ'দত গৈ বহুত বেছি ভাল নে ভৰি চৰি বিষাৰ পৰা ই পলাছে মোৰ থাকি যাবি তো এতিয়ালৈকে আমি পোৱা নাই। আমি এতিয়া বিশাল মাৰ্কেটলৈ গৈ আছোঁ, তো সৰু সুৰা কিবা কিবি বস্তু লাগেতো আমাক, সেইকাৰণে এইখিনি আনিবৰ কাৰণে গৈ আছোঁ। ভিডিঅ'টো চাই থাকক আৰু তাৰ ৰ'দ আগৰকেইজনীক দেখাই দে আকৌ। আগৰকেইজনী নাহায় মানে এটি বহুত বেছি আগত আছে ন, সেইকাৰণে পাছত তাত গৈ দেখাম। নাই মানে আমাক খতম ফিনিচিং আজি। এই ছোৱালী খোৱাবিনা খ কি খুৱাম? ই মানে বজাৰ কৰিব, আমিও এটি বজাৰ চজাৰ কৰিম, কিন্তু ই খোৱাব লাগিব, বেছি বজাৰ কৰিব মানে আজি হয় নাই? কি খুৱাম কি খুৱাম মানে কি আছে সেইটোকে খুৱাব লাগিব। আমি ৰিলচ বনাই আহিলোঁ ৰাস্তাটো খোজকাঢ়ি, মানে এইটো স্মৃতি যাতে থাকে। একে ঘুচাই মৰিবি মানে আগফালে গাড়ী এখন গৈছিলে ন, কিবা কিবি আমাক জোকাইছিলে মানে ই খং উঠিলে যে, সেইকাৰণে মানে একে ঘুচাই গৈছে মানে এইটো কষ্টত ওলাই লওঁ মানে। এইজনী আমাৰ চিষ্টাৰ, মানে নতুন চিষ্টাৰ আমাৰ, যিটো আমি হোষ্টেলত থাকোঁ তাত মানে অলপ চলপ আহে আৰু ন, হয় নাই? কেনেকুৱা লাগিছে কোৱা আজি? এই ইমানকৈ নিদিয়ে। ভাল লাগিছে নাই? বেয়া লাগিছে এয়া। তো এতিয়া গৈ থাকোঁ আৰু এনেকৈ খোজকাঢ়ি আমনি লাগিছে, ভাগৰ লাগিছে। আৰু যেতিয়া আমি হোষ্টেলৰ পৰা ওলাম, এইটো এটা যাতে স্মৃতি থাকক, আৰু লগৰখিনি বা ক'ত যায় ঠিক নাই, তো সেইকাৰণে অকণমান স্মৃতি হয় নাই? এইখিনি চব স্মৃতি, আমি যাতে একেলগত আছিলোঁ গ্ৰুপ। আৰু আছে ছোৱালী মানে ৰুমত থাকি আহিলে, সিহঁতি নাহিলে, তো মোৰ মাতষা নুশুনিব পাৰে, যিটো শুনিছে আৰু আমি বিশালত পালোহি। আৰু কাপোৰ দেখিলেতো ছোৱালী মানুহ বেছি লওঁ লাগে নহয় জানো? মই এইটো ল'লোঁ, কেনেকুৱা লাগিছে? মোক দেখাই দিয়া ভালকৈ। এই ৰাতি পিন্ধিম এইটো হয় নাই? ৰাতি পিন্ধিলে ভাল লাগিব হয় নাই? এখন 90 টকা এখন কিনিম। কেনেকুৱা হৈছে একবাৰ মাৰিটো পে'মেণ্টটো নকৰা আগতে বেছি ডাঙৰ হৈ যায়, মোক কৰি দিছে নাই এখন? সেইটো পিন্ধিলে ভাল লাগিব। এইটো সৰু এই কাপোৰ ডেগা পগলা কৰি দিছে। আৰু দাম কিমান, আৰু কাপোৰ দেখাইছে কেনেকুৱা হেভি দেখাইছে পূৰা। তো ইয়াৰ আৰু কি দিছে কোৱা আজি ভাতৰ লগত? জোকে কোৱা আকৌ। আমাক মাংস দিছে। কি দিছে? আজি আমাক ভাত দিছে। মাৰিছে চবকে দেখাব লাগে। বলো আৰু এতিয়া ইয়াত ভাত কেনেকুৱা লাগিছে? ইয়াত হোষ্টেলত থাকি বিৰাট ভাল লাগিছে। খানাটো খাই কেনেকুৱা লাগিছে সেইটো ক'ব মানে সেইজনী লাষ্ট মুখখন পূৰা লাষ্ট মজা খানা একদম মানে আমাৰ হোষ্টেলৰ ডন কোনজনী আছিলে যে হাতটো অকণমান এৰি দিব লাগে, পূৰা ডন হৈ আছে মানে। তেনেহ'লে আমি এতিয়া খানাটো খাই লওঁ আৰু ক্ৰীম লগাই পূৰা তেলিয়াই আহিছোঁ। সেই একবাৰ দেখুৱাইছোঁ। ইয়াৰ আমাৰ ভাত চাত খোৱাৰ পিছত আৰু এই স্মৃতিবোৰ যাতে সদায় থাকে, আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। বাই বাই।